सोलिबाय थानाय गुबुन सिख जनगोष्ठीनि एसटि होनो नागिरनाय बेखौ आसाम सरकारा थाबैनो बन्द खालामनांगौ मानोना जों बेखौ मालाबाबो गनायना लानो हाया जोंनि मोनथायखौ मालाबाबो जों खोमाना लानो हाया बे एनअसि हरनायखौ हाग्रामा बिथां सार आरो हेमन्त बिश्व शर्माखौ उइद्र खालामनो थाखाय जों थाबैनो खावलायो नङाब्ला जों गुबुन एक्सन लागोन दायो बेखौ थाबैनो बन्द खालामनांगोन जोंनि मोनथायखौ जों मालाबाबो खोमाना लानो हाया बेखिनिखौनो बुङो जों दायो अरां कलेजनि केबिआर आरो केबिआरनि कलेज स्टुडेन्ट आरो एलकेडिनि आरो माखासे प्राइभेट कलेज जमा जादों আৰু এইটো যি মানে বেকৱাৰ্ড ট্ৰাইব যিমান আছে সেইটো আপোনালোকে দিয়ক আমি কিন্তু এইটো এসটি কেতিয়াও দিব নোৱাৰো এসটি দিয়াটো কোনো পৰ্যন্ত মানি ল'ব নোৱাৰো আমি কেতিয়াও মানি ল'ব নোৱাৰো থ্যাংক ইউ এইটো মানে লে কৰিছে এইটো মানে কিবা কৰক এইটোৱে থ্যাংক ইউ আজি আন্দোলনৰ সেইটো মই প্ৰথমতে মই ক্লিয়াৰ কৰি দিব বিচাৰো মুখ্য উদ্দেশ্যটো হ'ল এক্সিষ্টিং যি সৰ্বত আমাৰ আছে সেইসকলৰ যি ভৱিষ্যত অসম চৰকাৰে যি পদক্ষেপ লৈছে অন্যায়ৰ কাৰণে যি মই পদক্ষেপ লৈছে সেইটোৰ বিৰুদ্ধে ইয়াতে আন্দোলন কৰি থকা দেখা গৈছে সেইটো বিচাৰো অসম চৰকাৰে যি পদক্ষেপ লৈছে আমি কোনো জাতিৰ ওপৰত কোনো জাতিক আমি এগেইনষ্ট নহয় কোনো জাতিৰ যিটো প্ৰাপ্য আছে সিহঁতক আমি এগেইনষ্ট নহয় কিন্তু আমি অকল এগেইনষ্ট আছো যে আমাৰ এক্সিষ্টিং জনজাতিৰ কোনো যাতে অন্যায় হ'ব নালাগে অসম চৰকাৰে যি ব্যৱস্থা লৈছে সেইটো হ'ব লাগে মেইন বিষয়টো হ'ল যিহেতু শিক্ষাৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক আমাৰ যিখিনি পিছপৰা জাতিখিনি আকৌ মানে সুবিধা নোহোৱা হ'ব তো সেই মানে যিটো অন্যায় হ'ব সেইটো হ'ব নালাগে